ষ্টেবল হৈ গৈছে আৰু নৱেম্বৰ মাহৰ পৰা আমাৰ যিটো উন্নয়নৰ কাম কাজ যিটো ইমান তাৰে আগুৱাই নিয়াৰ কাৰণে আমি ঠিক কৰিছোঁ। চাওক এতিয়া বিটিআৰত ৰাম ৰাজ্য আৰম্ভ হৈছে, তো ইয়াত আৰু মাৰামাৰি হিংসা হিংসি এইবিলাক নাই। চব যিবিলাকে হিংসা কৰা আছিলে সেইবিলাকে এতিয়া আণ্ডাৰ কণ্ট্ৰল। তেখেতসকলেও বুজি পালে কি হিংসা কৰিলে যে সমাজে ভাল নাপায় আৰু হিংসা কৰি যে একো লাভ নহয়, সেই কথাবিলাক বুজি পালে। যোৱা সকলো মানে এটা ভাবুকি আছিলে, চ' গণতন্ত্ৰটো কমপ্লিটলি এটা ডমিনেট কৰি ৰখাৰ নিচিনা হৈছিলে। চ' এইকাৰণে আমি ইমান দিন সংগ্ৰাম কৰিছিলোঁ যে সকলো ৰাইজে গণতান্ত্ৰিক অধিকাৰ পাব লাগে, চবে নিজৰ নিজৰ ভোটাৰ অধিকাৰ সাব্যস্ত কৰিব পাব লাগে আৰু গণতন্ত্ৰটো শক্তিশালী আৰু ষ্ট্ৰং হ'লেহে আমাৰ ৰাইজ আগবাঢ়ি যাব পাৰে। উন্নয়ন যিটো আছে ইতিমধ্যে ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া এনেকুৱা এটা পৰিৱেশ আনিছে য'ত নেকি উন্নয়নটো হ'বই লাগিব। ভাৰতৰ বিভিন্ন প্ৰান্তত তেখেতে গৰীব মানুহৰ কাৰণে সকলো শ্ৰেণীৰ কাৰণে ইমান সুন্দৰ সুন্দৰ আঁচনি লৈ আহিছে। উন্নয়নটো হ'বই লাগিব, খালি আমি ইয়াত ইমপ্লিমেণ্ট কৰিব লাগে। অসম চৰকাৰৰ বহুতখিনি ভাল ভাল আঁচনি ইতিমধ্যে হাতত লৈছে, এইটো আমি গ্ৰাউণ্ডত মানে ইমপ্লিমেণ্ট কৰিব লাগে। আৰু আমি বিটিআৰ চৰকাৰখনক ফুটা কম্বলৰ ৰাজনীতিটো বাদ দিয়াৰ পিছত এতিয়া বেনিফিচিয়াৰী স্কিমবিলাক বা লাইভলিহুড স্কিমবিলাক আমি বহুত গুৰুত্ব দিছোঁ, যাতে নিবনুৱাবিলাক দুখীয়া গৰীব মানুহবিলাক আমি অৰ্থনীতিভাৱে আগুৱাই লৈ যাব পাৰে। তো সেইকাৰণে এতিয়া উন্নয়নটো বহুত ক্ষিপ্ৰতাৰে হ'ব, তাত কোনো সন্দেহ নাই। আৰু আমি বেলেগ ৰাজনীতিটো বুজি নাপাওঁ, আমি ৰাজনীতি মানে ৰাইজক সেৱা কৰা, ৰাইজক উন্নয়ন দিয়া, সেইটোৱে বুজি পাওঁ। আৰু সেইকাৰণে বিটিআৰবাসীয়ে আমাক যি বিশ্বাসত ৰাখিলে, আমাক যি আস্থাত ৰাখিলে, ইয়াৰ বিনিময়ত সম্পূৰ্ণভাৱে এটা সঁচা উন্নয়ন দিয়াৰ কাৰণে আমি মানসিকভাৱে প্ৰস্তুত হৈছোঁ। কৰি মোকতো বীজ লাগে, দেৱব্ৰত শইকীয়া নহয়, কংগ্ৰেছৰ যিমান মানুহ ঘাঁহ দিয়ে বীজ দিয়ে মোক লাগে, কাৰণ নৱেম্বৰৰ পৰা মই 10টা ডায়েৰী ফাৰ্ম খুলিবলৈ গৈ আছোঁ। গতিকে বীজটো লাগে মোক সোনকালে। ময়ো চিঠি লিখিম অহাকালি, তেখেতে বীজটো ক'ত মোক ড্ৰপ কৰে, বীজ লাগে মোক, ভাল ঘাঁহৰ ভাল বীজ লাগে মোক। শান্তিটো বহুত প্ৰেচিয়াছ হয়, বহুত কিমতি হয়, দামী বস্তু হয়। শান্তিটো ইমান সহজত আনিব নোৱাৰে। যোৱা 15 বছৰত আমি একান্ত মন লৈ যুঁজি আহিছিলোঁ, শান্তি লাগে বুলি, নিৰাপত্তা লাগে, বন্দুকমুক্ত এটা সমাজ লাগে বুলি। সেই সময়ত বহুতে আমাক সংগ দিয়া নাছিলে, কিন্তু আজি আমি সফল হ'লোঁ। বড়োলেণ্ড এতিয়া অস্ত্ৰমুক্ত এটা অঞ্চল হ'বলৈ গৈ আছে। হয়তো এটা দুটা অস্ত্ৰ কাৰবাৰ আৰু থাকিব পাৰে। প্ৰশাসনে খুব কঠোৰ এটা দৃষ্টি লৈ পেলাই কাম কৰি আছে। মই প্ৰশাসনক ধন্যবাদ জনাই আহিছোঁ। আমি নিবিচাৰোঁ অহা 50 বছৰত, অহা 100 বছৰত পুনৰ ইয়াতে কোনোবা অস্ত্ৰধাৰী আহক, কাৰণ যেতিয়ালৈকে অস্ত্ৰ থাকিব উন্নয়ন নহ'ব। কোনোবা ধন দাবী কৰিব, কোনোবা বিভিন্ন পৰিৱেশ হ'ব, এই পৰিৱেশে সমাজখন পিছুৱাই লৈ যায়। আমাৰ সমাজখনক এতিয়া ছায়েন্স এণ্ড টেকন'লজি গোটেই পৃথিৱীত উন্নয়নটো কেনেকৈ হৈ আছে সেইটো ফিল কৰিব পৰা এটা পৰিৱেশ আমি আনিব লাগিব।